गुड मॉर्निंग जय हिंद जय असम टेक्निकल काम जॉब अपने हाथ में यूट्यूब चैनल स्वागतम जनाय आज भिडिओ आम SLRC अर्थात स्टेट लेवल रिक्रुटमेंट पुलिस रिक्रुटमेंट बोर्डर विभिन्न पदर 5730 पोस्टर रिजाल्ट ADR Grade-4 जो माननीय मुख्यमंत्री डांगरियाय डिस्ट्रीब्यूशन ऑफ एपॉइंटमेंटर कथा जो 11 तारिखे 3टा बजार मातिसे हेतु रिगार्डिंग आम कथा पातिब चेष्टा करिम जेहेतु बहुतो कैंडिडेट আছে সেই দিনা উক্ত দিনত এপইন্টমেন্ট কালেক্ট কৰিবৰ কাৰণে যাবলৈ সুবিধা নাপাব পাৰে বা অসুবিধা সন্মুখীন হ'ব বা বিশেষ কাৰণ থাকিব পাৰে যদি এপইন্টমেন্ট কালেক্ট কৰিব নোৱাৰে কিবা অসুবিধা সন্মুখীন হ'ব নেকি হেতু সন্দৰ্ভত আমি আলোচনা কৰিব চেষ্টা কৰি আজি এই ভিডিঅ'ত সেই গতিকে ভিডিঅ'ত অলপ স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি নাপাহৰিব পোন প্ৰথমে আমি SLRC কথা পাতিব চেষ্টা কৰিম য'ত অফিচিয়েল নোটিফিকেশন রিলিজ হৈ গৈছে য'ত 5730 পোষ্ট সন্দৰ্ভত য'ত অহা 8 তাৰিখে ইয়াৰ ৰিজাল্ট ঘোষণা কৰা হ'ব সেই সন্দৰ্ভত 6-7 বুলি বহুতখিনি মানুহৰ কনফিউজন হৈ আছিল ৰিজাল্টৰ কথা এতিয়া কোনো কনফিউজনৰ কথা নাই অহা কালি অৰ্থাৎ 8 তাৰিখে ইয়াৰ ফাইনেল ৰিজাল্ট দেখিবলৈ পোৱা যাব লগতে য'ত আপোনাৰ ইয়াৰ পোষ্টবিলাকত আসাম পুলিচ এক্সাইজ ফৰেষ্টাৰ জেল ৱাৰ্ড হাবিলদাৰ ড্ৰাইভাৰ বিভিন্ন পদত 5730 পোষ্টৰ ৰিজাল্ট ঘোষণা কৰিব সেই দিনটোত লগতে এই এটা টুইটৰ কথা লৈ আলোচনা কৰিব চেষ্টা কৰিম য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে টুইট কৰিছিল কি দি ৰেণ্ডমাইজেশ্যন এণ্ড এলোকেশ্যন অফ ডিপাৰ্টমেণ্টছ ফৰ দ্য ছাকচেছফুল কেণ্ডিডেটছ অফ গ্ৰেড 4 পোষ্ট কমপ্লিটেড টুডে at the Assam Administrative Staff College in the presence of the observers. Appointment letters distribution will take place on 11 May at 3 PM in Guwahati. অৰ্থাৎ অকল গ্ৰেড 4 বুলি নহয় গ্ৰেড 3 আৰু গ্ৰেড 4 সকলোকে দিব কিন্তু স্পেচিয়েলি গ্ৰেড 4 কথা উল্লেখ কৰা হৈছে কি যি ৰেণ্ডমাইজেশ্যন এণ্ড এলোকেশ্যন অফ ডিপাৰ্টমেণ্টবিলাক কোনটো ডিপাৰ্টমেণ্ট পোৱা যাব ক'ত ক'ত পোষ্টিং হ'ব লোকেশ্যন ক'ত সম্পূৰ্ণ তথ্য ইয়াৰ সম্পূৰ্ণ যদি সাকসেসফুল কেণ্ডিডেটছৰ ইয়াৰ গ্ৰেড 4 পোষ্টৰ নিয়মবিলাক ৰেণ্ডমাইজেশ্যন এলোকেশ্যনবিলাক কমপ্লিটেড কৰা হৈছে এটা এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ ইন প্ৰেজেন্স অফ দ্য অবজাৰ্ভাৰ ঠিক আছে অবজাৰ্ভেশ্যনত সকলোবিলাক কাৰ্য ৰেণ্ডমাইজেশ্যন এণ্ড এলোকেশ্যনৰ কাৰ্যবিলাক সম্পূৰ্ণ কৰা হৈছে লগতে যে এপইণ্টমেণ্ট লেটাৰ্ছ ডিষ্ট্ৰিবিউশ্যন উইল টেক প্লেচ 11 মে এট 3 PM ইন গুৱাহাটী যদি ইয়াৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন হ'ব অহা 11 মে 3টা বজাত ইয়াত গুৱাহাটীত মতা হৈছে অৰ্থাৎ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব এটা কথা আহিল কি 11 তাৰিখে 3টা বজাত 11 তাৰিখে 3টা বজাত বহুতখিনি কোৱালিফাইড কেণ্ডিডেটবিলাকৰ কলেজৰ স্কুলৰ বহুতখিনি এক্সাম থকা দেখিবলৈ পোৱা গৈছে যিহেতু বিভিন্ন কেণ্ডিডেটছ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছবিলাকে মোলৈ মেছেজ কৰিছে কমেণ্টছ কৰিছে কি উক্ত দিনা মোৰ পৰীক্ষা আছে SSC কনষ্টেবল GDৰো বহুতখিনি আছে বুলি কৈছে লগতে আপোনাৰ কলেজৰ এক্সামো বহুতখিনি আছে যদি সেই কেণ্ডিডেটবিলাকে যদি আহিব নোৱাৰে তেন্তে সেই এপইণ্টমেণ্টবিলাক কালেক্ট কৰিব পাৰিবনে নোৱাৰে সেইটো সন্দৰ্ভত তোমালোকক মই এইটো সাজেষ্ট দিব চেষ্টা কৰিম য'ত SLRC অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন যে গোটেইখিনি যদি সিহঁতি ৰিক্ৰুট কৰে সেই ৰিক্ৰুটমেণ্ট ব্ৰাঞ্চৰ ৰিক্ৰুটমেণ্ট কমিশ্যনৰ এটা ফোন নম্বৰ আছে টোল ফ্ৰী নম্বৰ আছে য'ত 9667062663 এই নাম্বাৰটো স্ক্ৰীনত নিশ্চয় দেখিবলৈ পোৱা গৈছে উক্ত নাম্বাৰত আপোনালোকে ৱৰ্কিং টাইম 10টা বজাৰ পৰা 5টা বজালৈ সময়ত তোমালোকে সেইটো সন্দৰ্ভত ফোন কৰি পেলাই তোমালোকে ক্লেৰিফিকেশ্যন ল'ব পাৰিবা ঠিক আছে আৰু যিমানখিনি মোৰ অভিজ্ঞতা ফালৰ পৰা মই এটা ক'ব চেষ্টা কৰোঁ কিয়নো যদি আমি 9 তাৰিখে যাৰ অফিচিয়েল ৱেবছাইটৰ ইয়াৰ এপইণ্টমেণ্ট জাৰি কৰা যাব কোনটো পোষ্টত পাইছা তুমি যোনটো পোষ্টত চইচ কৰিছা সেইটো তুমি গৈ জইনিং কৰিব পাৰা তথাপিও SLRC ফালৰ পৰা যে টোল ফ্ৰী নম্বৰ দিয়া আছে যদি তোমালোকে সেইটো নিজে ফিজিকেলি এটা নিজৰ মুখেদি ফোন কৰি পেলাই তোমালোকে গোটেই ডিটেইলছটো দিয়ে ছাৰ মই সেইটো সন্দৰ্ভত মই ইমানখিনি এইটো পোষ্টত কোৱালিফাই হৈছোঁ কিন্তু মোৰ স্কুল বা কলেজৰ বা আনাদাৰ ইণ্টাৰভিউৰ কাৰণে মই যাব নোৱাৰোঁ মই ফিজিকেলি যাব লাগিব নেকি যেহেতু 3টা সময়ত য'ত আপোনালোকৰ এপইণ্টমেণ্ট দিব এইটো নিয়েৰেষ্ট গুৱাহাটী ওচৰৰ পাজৰবিলাকে কালেক্ট কৰিব পাৰিব য'ত ডিব্ৰুগড় তিনচুকীয়া আপোনাৰ ধুবুৰীবিলাকৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেই গতিকে ফিজিকেলি ফোন কৰিলে মানে সম্পূৰ্ণ ডাউটবিলাক ক্লিয়াৰ হ'ব এয়ে আজি দুটা আপডেট দিব চেষ্টা কৰিলোঁ য'ত 5730 পোষ্টৰ লগতে ADR Grade-4 যি ৰেণ্ডমাইজেশ্যন এণ্ড এলোকেশ্যনৰ সন্দৰ্ভত মই জনাব চেষ্টা কৰিলোঁ শেষত যদি প্ৰথমবাৰ এই চেনেললৈ ভিজিট কৰিছে কাইণ্ডলি ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি নাপাহৰিব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' জয় হিন্দ জয় অসম